মৃত্যু হোৱাৰ পিছত কি হয় এই প্ৰশ্নটো আমি প্ৰত্যেকেই জীৱনত এবাৰ হ'লেও ভাবিছোঁ আমি জানো মৃত্যু হোৱাৰ পাছত আমাৰ শৰীৰটো একো কাম নকৰা হৈ যায় আৰু ইয়াক বিভিন্ন ধৰণে নষ্ট কৰি দিয়া হয় যাতে ইয়াৰ পৰা ইনফেকশ্যন হ'ব পৰা বেক্টেৰিয়াসমূহ মৰি যায় কিন্তু আমাৰ শৰীৰটো নাথাকিলেও আমাৰ মনটো বা আত্মাটো বা আমি যাক মই বুলি কওঁ সেই মইটো ক'ত গুচি যায় তো বন্ধুসকল স্বাগতম জনাইছোঁ জি ফেক্টছৰ আকৌ এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজি আমি এই ভিডিঅ'টোত মৃত্যুৰ পিছত কি হয় তাৰ বিষয়ে আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব তেনেহ'লে বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰকৃতিৰ এটা নিয়ম আছে যে জীৱ জন্তু গছ গছনি সকলোৰে এদিন মৃত্যু হয় ভাল খাদ্য খাই আমি আমাৰ আয়ুসটো বঢ়াব পাৰোঁ কিন্তু আমি অমৰ হ'ব নোৱাৰোঁ যাৰ জন্ম হৈছে তাৰ এদিন মৃত্যু হোৱাটো প্ৰকৃতিৰ এটা নিয়ম মৰাৰ পাছত কি হয় সেই প্ৰশ্নটো পৃথিৱীৰ সকলোতকৈ ৰহস্যময় প্ৰশ্নৰ ভিতৰত এটা ইয়াৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰ্মৰ মানুহবোৰে ভিন ভিন কথা কৈ আহিছে যদিও সঁচা নে মিছা তাৰ কোনো প্ৰমাণ দিব পৰা নাই আজি মই কোনো ধৰ্মৰ কথা নকওঁ এই পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিসকলে কয় যে তেওঁলোকে মৰাৰ পিছত পুনৰ জীৱিত হৈছে এই প্ৰক্ৰিয়াটোক আধুনিক ভাষাত নিয়েৰ ডেথ এক্সপিৰিয়েঞ্চ বুলি কয় যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিছে তেওঁলোকে সকলোৱে বেলেগ বেলেগ ধৰণে অনুভৱ কৰাৰ কথা কয় এই সকলোবোৰৰ ভিতৰত কমন হৈছে তেওঁলোকে বেলেগ এখন সংসাৰত গুচি যোৱাটো অনুভৱ কৰে সেইদৰে নিজৰ শৰীৰটো ওপৰৰ পৰা নিজে দেখাটো অনুভৱ কৰে আজি মই দুটা এনেকুৱা কাহিনীৰ কথা ক'ম যি কেইজনে NDE মানে নিয়েৰ ডেথ এক্সপিৰিয়েঞ্চ কৰিছে আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ অনুভৱ কৰিছিল যাৰ দ্বাৰা আপুনি অনুমান কৰিব পাৰিব মৰাৰ পাছত কি হ'ব পাৰে 2011 চনত এজন ব্যক্তিৰ অপাৰেশ্যন কৰি আছিল আৰু সেই অপাৰেশ্যন ফেইল হৈছিল ডক্টৰসকলে সেই ব্যক্তিজনক মৃত বুলি ঘোষণা কৰিছিল কিন্তু প্ৰায় 5 মিনিট মানৰ পাছত মনিটৰত তেওঁ কলিজাৰ স্পন্দন দেখা পাইছিল আৰু ডাক্তৰসকলে তেওঁক বচাবলৈ সক্ষম হৈছিল তেওঁ যেতিয়া সেই 5 মিনিট নিজৰ শৰীৰত নাছিল বা মৰি গৈছিল সেই সময়ত তেওঁ কৰা এক্সপিৰিয়েঞ্চৰ কথা ডক্টৰসকলক কৈছিল তেওঁ কৈছিল যে তেওঁ এম্পটিনেছ মানে একো নোহোৱাটো অনুভৱ কৰিছিল তেওঁ নিজকে দেখা পোৱা নাছিল যদিও তেওঁ যে আছে সেইটো তেখেতে অনুভৱ কৰিছিল এনেকুৱা ধৰণৰ আৰু এটা কাহিনী হৈছে কলেজত পঢ়ি থকা এজন ব্যক্তিয়ে স্লিপিং টেবলেট বেছি হোৱাৰ ফলত তেওঁ পৰি গৈছিল আৰু ওচৰৰ মানুহে তেওঁক এম্বুলেন্সত লৈ হস্পিটেলৰ অভিমুখে গৈ আছিল কিন্তু বাটতে সেই ব্যক্তিজনৰ মৃত্যু হৈছিল কিন্তু প্ৰায় 3 মিনিট মানৰ পাছত তেওঁ আকৌ জীৱিত হৈছিল আৰু তেওঁ কি অনুভৱ কৰিছিল সেইটো কৈছিল তেওঁ কৈছিল যে তেওঁ নিজৰ শৰীৰটোৰ পৰা ওলাই গৈ ওপৰৰ পৰা তেওঁ নিজৰ শৰীৰটো চাই আছিল মানে তেওঁৰ আত্মাটোৱে তেওঁ শৰীৰটোৰ পৰা ওলাই নিজৰ শৰীৰটো চাই আছিল এই ঘটনাটো সঁচা নে মিছা তাক পৰীক্ষা কৰিবলৈ এম্বুলেন্সখনত থকা বাকী মানুহকেইজনে তেওঁক সুধিছিল যে তেওঁৰ মৃত্যু হোৱাৰ পাছত তেওঁলোকে কি কৰিছিল তেতিয়া তেওঁ যি কৈছিল সেই সকলোবোৰ সঁচা আছিল আনকি তেওঁ গাড়ীখন কোন দিশে গৈছিল সেইটো কথাও কৈছিল তো বন্ধুসকল এই বিষয়ে আপোনালোকক কি ক'ব লগা আছে কমেণ্ট কৰি জনাবচোন এইটো টপিকৰ ওপৰত যদি আৰু ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব তেনেহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টৰ সৈতে তেতিয়ালৈকে